নমস্কাৰ বন্ধুসকল, আজি মই ঘৰতে আছোঁ গাঁৱত। আৰু গাঁৱত এনেই অলপ ওলাই আহিছিলোঁ। আমাৰ ৰমেশ কাইটিক লগ পালোঁ। ৰমেশ কাইটিক অলপ দুষাৰ কথা ৰমেশ কাইটিৰ লগতে পাতোঁ বুলি ভাবিছোঁ। তাৰপৰা ৰমেশ কাইটি হেল্ল'। তাৰপৰা এই আমাৰ ৰমেশ কাইটিক লগ পালোঁ। ৰমেশ কাইটি এনেই কেনেকুৱা খবৰ? মই এনেই বৰ্তমান ভালে। বাকী চব ঠিকে আছে ন? চব ঠিকে আছে। মানে কি বুলি ক'ম আৰু ইয়াত ক'বলৈ দুষাৰ মানে চবে ভাল হ'লে আমাৰ ভাল লাগে। ভালে ধান কাটিব হৈছে নেকি? ধান মানে কাটিব হ'ল আৰু সপ্তাহ দিন লাগিব। ইয়াত ৰাইজৰ ভাল পালে আমাৰো ভাল আৰুনো কি বুলি ক'ম। তাৰপৰা এনেই মোটামুটিতো ধানবিলাক ভালেই হৈছে চাগে ন? এনেই ভালে হৈছে, বেয়া নাই হোৱা দেই। পথাৰবোৰ এইবাৰ পানী আছে হ'বলা ন? পানীটো আছে, পানীটো বাট খুলিবলৈ উপায় নাই। এইবাৰ মানুহবিলাকৰ যথেষ্ট কষ্ট হ'ব লাগিছে ন? মানে কেলৈ আনা নিয়াবিলাক ন? বান্ধাটো দিগদাৰ হ'ব, চব ফালে দিগদাৰ হ'ব। কষ্ট অলপ হ'ব মানুহ হ'ব যথেষ্ট। দেখা গৈছে মানে বিলখনত প্ৰায় পানী আছে এবাৰ ন? এইখনেই হৈছে আমাৰ গাঁওখন দেই ৰাইজসকল। এইখন আমাৰ বিলখন দেখুৱাম বাৰু আপোনালোকক এদিনকৈ ভালকৈ ধুনীয়াকৈ আমাৰ বিলখনো। তাৰপাছত আৰুনো কি ক'ম ন ৰমেশ কাইটি? আৰু নাই আৰু ক'লোৱেই আৰু কিনো ক'ম আৰু পথাৰ অসুবিধা হ'লেই আনাও কষ্ট হ'ব, ধান কটাও কষ্ট হ'ল আৰু কি বুলি ক'ম। তাৰপৰা আমি তেনেহ'লে আকৌ গধূলি নামঘৰত যাব লাগিব ন? মই যাব লাগিব নামঘৰত, আমাৰ নামঘৰত লাগিবই। নামঘৰতে মেইন হয় নাই? সদায় নাম লৈ আহিছোঁ। আমি সদায় কীৰ্তন কৰিছোঁ নামঘৰত, আমি যাবই লাগিব। আৰু নগ'লে মইতো আমাৰ দৰকাৰী বস্তু একদম এক নম্বৰ ইম্পৰ্টেণ্ট বস্তু। আমাৰ কীৰ্তন আমি গধূলি হোৱালৈ আমি যাবই লাগিব। সেইটো নিয়ম আমাৰ। আমি অসমীয়াবিলাকে এইটোৱে আৰু হয় নাই? আমাৰ অসমীয়া পৰম্পৰা নামঘৰটোৱে আৰু হয় নাই? হ'ব দেই, ইমানে কৈছোঁ মানে জানো ইমান ক'বলৈ আকৌ দিয়া। ভাল লাগিলে বোলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম আৰু নকওঁ আৰু ন? ঠিক আছে নমস্কাৰ কাইটি। হ'ব নমস্কাৰ দেই।